সকলোকে নমস্কাৰ বন্ধু বান্ধৱীসকল। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি বহাগ বিহুৰ পৰম্পৰা অনুসৰি যি 7 বিহু আছে, আজি চতুৰ্থ দিন অৰ্থাৎ 3 বহাগ আৰু তাঁতৰ বিহু। আমাৰ তাঁতশালখন হৈছে অসমীয়া জনজীৱনৰ আপুৰুগীয়া সম্পদ আৰু ইয়াৰ ঘৰে ঘৰে তাঁতশাল আছে বুলিবই পাৰি। আৰু তাঁতশালত আমাৰ অসমীয়াৰ শিপিনীয়ে সপোনৰ ফুল বাচে বুলিও কয়, নহয়নে বাৰু? আমাৰ শিপিনীৰ তাঁতশালখনিয়ে সহজ সৰল গ্ৰাম্য জীৱনৰ একোখন ছবি প্ৰতিফলিত কৰে, নহয়নে বাৰু? অশেষ চেষ্টা আৰু কষ্টৰ ফলত আমাৰ শিপিনীয়ে তাঁতশালখন সজাই তোলে। একেবাৰে হাতী সজোৱা দি সজাব লাগে। হাতী যেনেকৈ ৰণলৈ নিবলৈ হ'লে প্ৰস্তুত কৰি উলিয়াব লাগে, তেনেকৈ তাঁতশালখনো সাজু কৰি উলিয়াব লাগে। তাঁতখন লগোৱা চলোৱাৰ পৰা আৰম্ভ কৰি শালখনত বহু ধৰণৰ সৰু সুৰা সঁজুলিও সাঙুৰ খাই থাকে। শিপিনীৰ চেষ্টা আৰু কষ্টৰ ফলতহে আমি একোখন বস্ত্ৰ পাবলৈ সক্ষম হওঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া বিহুৱান পাওঁ, নহয়নে বাৰু? দোকানৰ যিমান মূল্যৰে কাপোৰ নহওক কিয়, ঘৰৰ মাটি শালত বোৱা কাপোৰখনৰ সমান কেতিয়াও হ'ব নোৱাৰে, নহয়নে বাৰু? শেষত পুনৰবাৰ মোৰ বন্ধু বান্ধৱীসকলক আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম। আৰু ভিডিঅ'টিৰ পৰা আজিলৈ ইমানতে আঁতৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম, তাৰ আশাৰে। বাই বাই।